নমস্কাৰ। কবিতাত মুকুতা হৰে। কবিতাৰ মুকুতা বুটলিবলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই চেনেলৰ জৰিয়তে আমি আপোনালোকক লৈ যাম কবিতাৰ সুৰীয়া জগতলৈ। প্ৰিয় সুহিত, আপোনালোক সাজুনে? তেন্তে আহকচোন আমাৰ আজিৰ কবিতাৰ যাত্ৰালৈ আগবাঢ়ি যাওঁ। কবিতাত মুকুতা হৰে ষষ্ঠ নিবেদন, নিমাতী কইনা। কবি হবিবৰ ৰহমান। কণ্ঠ ৰঞ্জনা পাঠক। বিলীন হৈ যাওঁ ভাৱ সাগৰত, থিয়াই থিয়াই নীল গগনলৈ চাই, কল্পনাৰ অন্তহীন বাট চলাত কৰি এটি নাম দিবলৈ তোমাক উপহাৰ। অভাৱ দৃষ্টিৰে নিতৌ দেখো তোমাক, মুখমণ্ডলত মোহনীয়া হাঁহি, মোহনীয়া যাদু তোমাৰ হৰিণী নয়নত, যেন যেন এপাহ গোলাপৰ পাপৰি। কোন তুমি? ৰম্ভা, মেনকা নে উৰ্বশী প্ৰিয়া? খন্তেক ৰৈ কোৱা না তোমাৰ নাম, বক্ষ ফালি কলিজাত লিখি থওঁ তোমাৰ ঠিকনা। ৰুণুক জুনুক নুপুৰ বাজে তোমাৰ গুৰু গম্ভীৰ প্ৰতিটো খোজৰ তালে তালে, গোমোঠা মেঘৰ উৰণি গুচাই সূৰ্যেও হাঁহে, উজ্বলাই তোলে তোমাৰ গুলপীয়া গাল। পিছে পিছে কিবা নাম তোমাৰ? অপৰূপা তুমি, বিধাতাৰ অপূৰ্ব সৃষ্টি। লিখি থম কলিজাত খোদিত কৰি, নাম দিম তোমাক নিমাতী কইনা বুলি। লিখি থম কলিজাত খোদিত কৰি, নাম দিম তোমাক নিমাতী কইনা বুলি। অপৰূপা তুমি, তুমি নিমাতী কইনা, তুমি নিমাতী কইনা। প্ৰিয় বন্ধুসকল, আমাৰ আজিৰ কবিতাটো কেনে লাগিল জনাবচোন। আমাক নিচেই কাষৰ পৰা সদায় পাই থাকিবলৈ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।